এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আৰু আপোনালোকে চাই আছে নিতুজ ব্লগ। আজি হল ভগালী বিহু আৰু এই ভগালী বিহু উপলক্ষে সকলোকে মোৰ ফালৰ পৰা ভগালী বিহুৰ অলপ জনালো। আজি মন্দিৰলৈ যাবলৈ ওলাইছো, লগতে বিহু ফিল্ডত কিছু তাত আয়োজন কৰিছে ভগালী বিহু উপলক্ষে, সেইখিনি আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই মন্দিৰটো গোৱালপাৰা জিলাত অৱস্থিত শলমাৰী ঠাইত আছে। অলপমান আৰাধনা কৰি আছে। গাইজ, আমি ভগৱানক সেৱা কৰিলোঁ নতুন বছৰ বুলি আৰু লগতে ভগালী বিহু উপলক্ষে। আৰু এতিয়া গৈ আছোঁ, এইটো মেইন কালী মন্দিৰ, আৰু এই কালী মন্দিৰৰ পিছতে আহিব সুপিনে সেইটো শিৱৰ মন্দিৰ, আৰু তাতে গৈ আছোঁ এতিয়া ভগৱানৰ আশীষ ল'বলৈ। চাওক ইমান ধুনীয়া পৰিৱেশ। এয়া চাওক, এইটো শিৱ মন্দিৰ আৰু এইটো নতুনকৈ মন্দিৰ এটি বনাই আছে। আপোনালোকক যি দেখুৱাই আছিলোঁ মই শলমাৰী কালী মন্দিৰৰ মুহূৰ্ত। আৰু এয়া চাওক, আমাৰ ঘৰৰ ওচৰতে খুবেই নিলগতে থকা এইটো কালী মন্দিৰ। ইয়াতে বিবাহ অনুষ্ঠানকে আদি কৰি সকলো ধৰণৰ মানে পূজা পাতল কৰা হয়, লগতে সকলোবিলাক যেনেকুৱা গাড়ী লোৱাকে আদি কৰি সকলো পূজা ইয়াত দিয়া হয়। আৰু সেই ভাবিলোঁ আজি বিহু উপলক্ষে ইয়াতে অকণমান সেৱা কৰিয়ে যাওঁ, আৰু সেইকাৰণে চাওক পৰিৱেশটো ইমান ধুনীয়া। আৰু আজি বেছি মানুহ নাই, যিহেতু আজি গৰু বিহু, আৰু অহাকালিহে মানুহ হ'ব, কাৰণ কিয় অহাকালি মানুহ বিহু। আৰু আমি ভাবিলোঁ যিহেতু মই ৰবিবাৰে যামেই, আৰু সেইকাৰণে আজি আহিলোঁ, আৰু আহি কেনে ইয়াতে পূজাটো দি গ'লোঁ। চাওক পৰিৱেশটো, আপোনালোকক দেখুৱাই আছোঁ মই পৰিৱেশটো চাওক। পূজা পাতল কৰি মেলি কেনে হায়দৰাবাদী বিৰিয়ানী খাই বিহু ফিল্ডলৈ বুলি আকৌ ৰাওনা হ'লোঁ। বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা বিহু ফিল্ডত, আৰু এই গোৱালপাৰা বিহু ফিল্ডত খুব ধুনীয়াকৈ এইবিলাক খেৰেৰে নিৰ্মিত কিছুমান চাংঘৰ আৰু এইটো বীৰ চিলাৰাই বনাইছে। চাওক ইমান ধুনীয়া পৰিৱেশ, চাওক চাৰিওপিনে। আৰু এইটো নাও, এখন নাও বনাইছে, আৰু নাওৰ ওপৰত সৌটো চাওক বীৰ চিলাৰাই বনাইছে। আৰু বীৰ চিলাৰাই যেতিয়া তেওঁ মানে ভ্ৰমণ কৰিবলৈ গৈছিল, নাৱত গৈছিল, আৰু নাৱৰ লগতে সৌটো কি কয় সেইটো পালকি যিবিলাকে মানে পানীবিলাক ছেভ কৰে, ধুমুহা বৰষুণ আহিলেও ছেভ কৰা হয়, আৰু সেইকাৰণে তাতে দিছে পালকি। আৰু সেইটো যুদ্ধ বিদ্ৰোহ বুলি কথা নাই, আকৌ তাতে যুদ্ধ বিদ্ৰোহৰ কাৰণে এইটো ছেফটোৰ কাৰণে এইটো বনাই থৈ দিছে। খুব সুন্দৰ ব্যৱস্থাপনা। বিহু ফিল্ডে এনেকুৱা ধৰণৰ ব্যৱস্থা যাতে আগন্তুক কৰি থাকে তাৰে কামনা কৰিলোঁ, লগতে সকলোকে ভোগালী বিহুৰ শুভকামনা জনালোঁ। আৰু এয়া চাওক, এয়া বিহু বুলি ক'লে ম'হৰ শিঙৰ পেঁপাটো থাকিবই, আৰু সেইকাৰণে এয়া ম'হৰে নিৰ্মিত খুব ধুনীয়াকৈ বনাইছে। এয়া চাওক ইমান ধুনীয়াকৈ বনাইছে বাঁহৰে, বাঁহ লগতে এয়া খেৰৰে বনাইছে। আৰু এইপিনে জাপি, আৰু এয়া জাপিটো আছে, আৰু এয়া ম'হৰ শিঙৰ পেঁপা, এইটো পেঁপা, আৰু এইটো ঢোল বনাইছে, লগতে আৰু বনাইছে আৰু এইটো বিখ্যাত এশিঙীয়া গড় বনাই থৈ দিছে খুব ধুনীয়াকৈ। আৰু এইখিনিয়ে বনাইছে, আৰু কিছুমান বনাইছিলে কিন্তু আমাৰ আহোঁতে পলম হ'ল, সেইকাৰণে গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তথাপিও যিমানখিনি সম্ভৱ দেখুৱাবলৈ যত্ন কৰিলোঁ আপোনালোকক। চাওক বিহু বুলি প্ৰতি বছৰে এনেকুৱা ধৰণৰ পদক্ষেপ লয় গোৱালপাৰা বিহু ফিল্ডে। এইবাৰো এনেকুৱা ধৰণৰ আয়োজন কৰিছে। যোৱা বছৰ লাড়ু পিঠাকে আদি কৰি সকলো কম্পিটিশ্যন ইয়াত পতা হয়, কিন্তু এইবাৰ কোনো ধৰণৰ
কম্পিটিশ্যন আমি উপভোগ কৰিব নোৱাৰিলোঁ আহোঁতে যিহেতু দেৰি হ'ল সেয়ে আৰু ইয়াতে লটাৰী খেলো হয় আপোনালোকক দেখুৱাই দিছোঁ লটাৰী খেল অনুষ্ঠিত হোৱাৰ পোষ্টাৰখন আজিলৈ ইমানখিনিয়ে আছিল আপোনালোকক দেখুৱাবলগীয়া নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নিতুজ ব্লগ নামৰ এই চেনেলটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ Subscribe to a Nitu's blog and don't forget to press the bell icon so that you get notified whenever I post new videos.